সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এয়া মই সত্যেন্দ্ৰ শৰ্মা। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙাৰ বিষয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। গোলাঘাট, নগাঁও আৰু কাৰ্বি-আংলং জিলাৰ একোটা অংশই কাজিৰঙাক সামৰি লৈছে। ইয়াৰ মুঠ মাটিকালিৰ পৰিমাণ হ'ল 430 বৰ্গ কিলোমিটাৰ। কাজিৰঙাৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে কাৰ্বি-আংলং পাহাৰ অঞ্চল, পূবে বোকাখাট আৰু পশ্চিমে জখলাবন্ধা। ভৌগোলিক দিশৰ পৰা কাজিৰঙাক 4টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে: পূবৰ ঘাঁহনি অঞ্চল, কাঠনি অঞ্চল, সেমেকা ঘন অৰণ্য আৰু গ্ৰীষ্মমণ্ডলীয় অৰ্ধ চিৰসেউজ অঞ্চল। এই অঞ্চলসমূহত উপক্ৰান্তীয় মৌচুমী ছাব ট্ৰপিকেল মনচুন বায়ুৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। গ্ৰীষ্ম, বৰ্ষা আৰু শুকান পৰ্বতমালাৰ পৰিৱেশ ইয়াত সুস্পষ্ট। এই কাজিৰঙা অঞ্চলৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ গড়ে 1500 মিলিমিটাৰৰ পৰা 2500 মিলিমিটাৰ দেখা যায়। মে' মাহৰ পৰা আগষ্ট মাহলৈ সৰ্বাধিক বৰষুণ হয়। এই অঞ্চলৰ সৰ্বনিম্ন গড় তাপমাত্ৰা 5 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ গড় তাপমাত্ৰা হ'ল 35 ডিগ্ৰী চেলছিয়াছ। কাজিৰঙাৰ নামৰ উৎপত্তি সম্পৰ্কে কোনো নিৰ্ভৰযোগ্য তথ্য পাবলৈ নাই। এই নামৰ উৎপত্তিৰ বিষয়ে কেইবাটাও প্ৰবাদ পোৱা যায়। এই ক্ষেত্ৰত দুই এক পণ্ডিতেও ব্যাখ্যা আগবঢ়াইছে যদিও এক সৰ্বসন্মত মত এতিয়ালৈকে উলিয়াব পৰা হোৱা নাই। কাজিৰঙা নামৰ উৎপত্তিৰ বিষয়ে থকা মতসমূহ এনেধৰণৰ: বহুতো পণ্ডিতৰ মতে কাজিৰঙা নামটো আৰ্যমূলীয়। তেওঁলোকৰ মতে সেই স্থানত ৰজাদিনীয়া হাতীশাল আছিল। সংস্কৃতত ইয়াক কুঞ্জৰ ৰাজ বোলে। ইয়াৰে অপ্ৰভংশ হৈ কাজিৰঙা শব্দৰ সৃষ্টি হয়। আনহাতে প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথৰ মতে কাজিৰঙা নামটো আৰ্যমূলীয়। কাৰ্বি ভাষাত কাজি শব্দই ছাগলী বুজায়। ৰঙা ছাগলী বা পহু থকা এই অঞ্চলটো কাজিৰঙা হিচাপে পৰিচিত হৈছিল। আনহাতে প্ৰচলিত প্ৰবাদ অনুসৰি কাজি আৰু ৰঙাই নামৰ এহাল দম্পতীয়ে এই অঞ্চলত আদিতে বাস কৰিছিল। তেওঁলোকৰ নামৰ পৰাই এই ঠাইখন কাজিৰঙা হিচাপে জনাজাত হৈ পৰে। অন্য এক প্ৰবাদ অনুসৰি মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ফেচেং হাজৰিকা নামৰ এজন আহোম বিষয়াক মোৱামৰীয়া বিদ্ৰোহীসকলে এই স্থানত হত্যা কৰিছিল। তেওঁৰ গাৰ পৰা কজলা তেজ ওলোৱাৰ এই স্থান কাজিৰঙা নামেৰে জনাজাত হৈ পৰে। কাজিৰঙাৰ অতীত সম্পৰ্কে বিশেষ তথ্য পাবলৈ নাই। মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত তেওঁৰ লগত অহা লেখক চিহাবুদ্দিন তালিছে তেওঁলোকৰ এই আক্ৰমণ লিপিবদ্ধ কৰি থৈ গৈছে। মুছলমান আক্ৰমণকাৰীসকলৰ কলিয়াবৰৰ পৰা গড়গাঁৱলৈ যাওঁতে ঘন বসতিপূৰ্ণ অঞ্চল এটা পাৰ হৈ যোৱাৰ কথা উল্লেখ কৰিছিল। বহুতো পণ্ডিতৰ মতে সেই স্থানতে কাজিৰঙা অঞ্চলটো আছিলে। সেইসকল পণ্ডিতৰ মতে মোৱামৰীয়া বিদ্ৰোহ আৰু মানুহৰ আক্ৰমণত সেই অঞ্চল ধ্বংসপ্ৰাপ্ত হোৱাৰ পাছত ঘন অৰণ্যৰে ভৰি পৰে। ব্ৰিটিছৰ শাসনকালৰ পৰাহে কাজিৰঙাৰ তথ্য পাব পাৰি। কাজিৰঙা এশিঙীয়া গড় ওৱান হৰ্ণ ৰাইনোৰ কথা শুনি ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনৰ পত্নী 1904 চনত কাজিৰঙাত গড় চাবলৈ আহিছিল। অৱশ্যে তেওঁক গড় দেখিবলৈ নাপালে। সেই সময়ৰ পৰা কাজিৰঙাৰ গুৰুত্ব বাঢ়ি যায়। কাজিৰঙাৰ বিষয়ে কিছু উল্লেখযোগ্য তথ্য তলত ক্ৰম অনুসাৰে এনেদৰে উল্লেখ কৰিব পাৰি। 1905 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণাৰ প্ৰথম পদক্ষেপ। 3-1-1908 চন সংৰক্ষিত বনাঞ্চল হিচাপে আনুষ্ঠানিক ঘোষণা। 1916 চনত প্ৰমোদ উদ্যান হিচাপে ঘোষণা। 1938 চনত চিকাৰ কাৰ্য বন্ধ কৰা হয়। দৰ্শনাৰ্থীৰ বাবে ইয়াক মুকলি কৰা হয়। 1950 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। 11-2-1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা আৰু 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্যপূৰ্ণ স্থান ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা। প্ৰশাসনৰ সুবিধাৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখনক 4টা ভাগত ভাগ কৰা হৈছে: পূব অংশ বা অগৰাতলী বনাঞ্চল, কেন্দ্ৰীয় অঞ্চল বা কহৰা, পশ্চিম অঞ্চল বা বাগৰি, বুঢ়া পাহাৰ, ঘোঁৰাকাটি বনাঞ্চল। কাজিৰঙাৰ পৰিসীমাৰ বৰ্তমান পূৰ্বতকৈ বৃদ্ধি পাইছে। পূৰ্বতে 430 বৰ্গ কিলোমিটাৰ জুৰি থকা অঞ্চলটোৰ লগত 1985 চনৰ পৰা 1999 চনলৈ 6 বাৰ সংযোজন কৰি
882 বৰ্গ কিলোমিটাৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। সেই সংযোজনসমূহ এনেধৰণৰ: প্ৰথম সংযোজন বুঢ়া পাহাৰ 43.7 বৰ্গ কিলোমিটাৰ, দ্বিতীয় সংযোজন শিলডুবি 6.47 বৰ্গ কিলোমিটাৰ, তৃতীয় সংযোজন পানবাৰী বনাঞ্চল 0.69 বৰ্গ কিলোমিটাৰ, চতুৰ্থ সংযোজন কাঞ্চনজুৰি 0.89 বৰ্গ কিলোমিটাৰ, পঞ্চম সংযোজন হালধিবাৰী 1.15 বৰ্গ কিলোমিটাৰ আৰু ষষ্ঠ সংযোজন পানপুৰ বনাঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰে 376.5 বৰ্গ কিলোমিটাৰ, কুকুৰাকটা বনাঞ্চল 15.93 বৰ্গ কিলোমিটাৰ আৰু পানবাৰী বনাঞ্চল 7.65 বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন জৈৱ প্ৰজাতিৰে ভৰপূৰ। বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ এই অঞ্চলত পোৱা যায়। সেইসমূহৰ ভিতৰত 39 প্ৰকাৰৰ স্তন্যপায়ী মামালছ, 478 প্ৰকাৰৰ পক্ষী বাৰ্ডছ, 42 প্ৰকাৰৰ উভয়চৰ প্ৰাণী ৰেপটাইল আৰু 40 প্ৰকাৰৰ মাছ বা ফিছ পোৱা গৈছে। ইয়াত 2290টা গড়, 2012 চনৰ তথ্য অনুসৰি 1431টা বনৰীয়া মহ, 2001 চনৰ তথ্য অনুসৰি 468টা দল হৰিণ, 2000 চনৰ তথ্য অনুসৰি 486টা বাঘ, 2000 চনৰ তথ্য অনুসৰি আৰু 1048টা হাতী 2002 চনৰ তথ্য অনুসৰি সংৰক্ষিত হৈ আহিছে। কাজিৰঙাত সাধাৰণতে দেখা পোৱা প্ৰাণীসমূহ হ'ল এশিঙীয়া গড়, বাঘ, হাতী, বনৰীয়া মহ, দল হৰিণ, নাহৰফুটুকীয়া বাঘ, বিভিন্ন প্ৰজাতিৰ পহু, ভালুক, গাহৰি, বান্দৰ, অজগৰ, ৰাজফেঁটী, ধনেশ, বৰটোকোলা, বিভিন্ন প্ৰকাৰৰ হাঁহ ইত্যাদি। বিভিন্ন উদ্ভিদসমূহ হ'ল নল, খাগৰি, ইকৰা, কহুৱা, বিৰিণা, খেৰ, বেত, শাল, চেগুন, সোণাৰু, এজাৰ, শিশু, তিতাচপা, বনবগৰী, গমাৰি, নাহৰ, খকন, ঔটেঙা ইত্যাদি। এই অঞ্চলৰ জলাশয়বোৰত বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, শেলাই, উদ্ভিদজাতীয় গছ আদি পোৱা যায়। বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ লগতে বিভিন্ন স্থানীয় বহু প্ৰজাতিৰ চৰাই দেখা যায়। কাজিৰঙাক কেন্দ্ৰ কৰি পৰ্যটন উদ্যোগ গঢ়ি উঠিছে। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উপৰিও বেচৰকাৰী সংস্থা আৰু স্থানীয় সংগঠনসমূহৰ প্ৰচেষ্টাত কাজিৰঙাত পৰ্যটনৰ যথেষ্ট বিকাশ হৈছে। অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহলৈ এই পৰ্যটন ক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়। সেই সময়ত এই ৰাষ্ট্ৰীয় উদ্যানত বহুতো দেশী বিদেশী পৰ্যটকৰ ভিৰ হোৱা পৰিলক্ষিত হয়। পৰ্যটনৰ লগত জড়িত বিভিন্ন হোটেল, ৰেষ্টুৰেণ্ট, অতিথিশালা, পৰিবহণ ব্যৱস্থাৰ বাবে কাৰ্যালয়, দোকান আদি এই অঞ্চলত গঢ়ি উঠিছে। ৰেল, বাছ আৰু ব্যক্তিগত বাহনেৰেও আহিব পৰা এই স্থানৰ পৰ্যটনৰ বাবে হাতী আৰু জীপ ছাফাৰীৰ ব্যৱস্থা আছে। পৰ্যটনৰ জৰিয়তে কাজিৰঙা অঞ্চলৰ আৰ্থ-সামাজিক উন্নতি হৈছে। তাৰ লগতে ইয়াৰ ওচৰতে থকা শিৱসাগৰত যি আহোমৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ আছে তালৈও যোৱাৰ সুবিধা আছে। গতিকে এইসমূহ অঞ্চলটোলৈ বিভিন্ন দেশী বিদেশী পৰ্যটক বিভিন্ন সময়ত আহি ভিৰ কৰা দেখিবলৈ পোৱা যায় আৰু এনেদৰে ই অসমৰ যি আৰ্থ-সামাজিক ব্যৱস্থা তাত বিশেষভাৱে প্ৰভাৱ পেলাবৰ কাৰণে সক্ষম হৈছে।